ভয়েস অফ ডেমোক্ৰেসি লৈ ভয়েস অফ ডেমোক্ৰেসি চাই থকা বাবে আন্তৰিক ধন্যবাদ জনাইছো। লৈ আহিছে আপোনালোকলৈ এক গুৰুত্বপূৰ্ণ খবৰ। মহানগৰী গুৱাহাটীত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা। পাণবজাৰৰ জিআৰপিয়ে তালাচী কৰি উদ্ধাৰ কৰে এই গাঞ্জাসমূহ। 3জনী মহিলা যুক্ত আছে এই ভয়াৱহ কাণ্ডত। জব্দ কৰা হৈছে গাঞ্জা। ৰেল যোগে প্ৰচাৰ কৰিব বিচাৰিছিল এই গাঞ্জাসমূহ। 3জনী মহিলাৰ জৰিয়তে আগৰতলাৰ পৰা বিহাৰলৈ নিয়াৰ পৰিকল্পনাত আছিল এই জঘন্য পেহাদাৰীসকল। 8 কেজিৰো ওপৰত জব্দ কৰা হৈছে গাঞ্জা, যাৰ বজাৰ মূল্য প্ৰায় 1 লাখ টকা। য'ত অসম চৰকাৰে সিদ্ধান্ত লৈছে ড্ৰাগছ মুক্ত অসম গঢ়িব, তাত দিনে নিশাই সংগঠিত হৈ আছে লুকাইচৰাই এই ড্ৰাগছ গাঞ্জাৰ পেহাসমূহ, যিয়ে নৱপ্ৰজন্মক লৈ গৈ আছে এক বৃহৎ অন্ধকাৰ ভৱিষ্যতৰ পিনে। পুনৰবাৰ সংগঠিত হৈছে এক জঘন্য কাণ্ড। মহানগৰী গুৱাহাটীত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা। 3গৰাকী মহিলা যুক্ত আছে এই গাঞ্জাৰ জঘন্য পেহাত। মহানগৰী আৰক্ষী আটক কৰিছে মহিলা কেইজনীক। তদন্ত চলাই আছে আৰক্ষীয়ে। ইয়াৰ লগত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰিব বুলি মত প্ৰকাশ কৰিছে আৰক্ষীয়ে। ধন্যবাদ।